আসাম টাইমছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকক এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছোঁ। সোণাহাট বজাৰত আগন্তুক ঈদ উজ জোহা উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। আপোনালোকে বিভিন্ন সময়ত সংখ্যালঘুসকলক তাচ্ছিল্য কৰা, সংখ্যালঘুসকললৈ আঙুলি টোৱা, সংখ্যালঘুসকল অদূৰদৰ্শী বুলি সমালোচিত হোৱা আপোনালোকে দেখিবলৈ পাইছে। কিন্তু আজি আমি তাৰ এখন বাস্তৱ ছবি দেখুৱাব বিচাৰিছোঁ। আজি আমি তাৰ বিকল্প বাস্তৱ ছবি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে যে ধুবুৰী জিলাৰ তামাহাট থানাৰ অন্তৰ্গত পাগলাহাট আৰক্ষী চকীৰ সোণাহাট বজাৰ এখন সম্পূৰ্ণৰূপে সংখ্যালঘু অধ্যুষিত অঞ্চল। এই অঞ্চলখনত আগন্তুক ঈদ উজ জোহা উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হৈ আছে। বৃহস্পতিবাৰ আবেলি 4 বজাত সোণাহাট বজাৰত দফৰপুৰ সোণাহাট গাঁওৰক্ষী বাহিনীৰ সম্পাদক শামছুল হকৰ আহ্বানক্ৰমে এখন সজাগতা সভা অনুষ্ঠিত হৈ আছে। সভাখনত স্থানীয় সমল ব্যক্তিসকল উপস্থিত থাকে। এই সভাখনত সহস্ৰাধিক লোকৰ সহযোগিতা পোৱা আমি স্ক্ৰীণত দেখিবলৈ পাইছোঁ। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে সামাজিক দূৰত্ব বজাই ৰাখি এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ আছে। এই সভাখনত কাছখানা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজসেৱক শহীদুৰ ৰহমান ডাঙৰীয়াই সভাপতিত্ব কৰে। আনহাতে কাছখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা আলহাজ মৌলানা আব্দুৰ ৰহিম চাহাব, সোণাহাট ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক মৌলানা আব্দুল জলিল কাছিমি চাহাব আৰু সোণাহাট টাইটেল মাদ্ৰাছাৰ প্ৰবক্তা মৌলানা শামছুল হক চাহাব সভাত উপস্থিত থাকি ৰাইজক কৰোনাৰ গণসংক্ৰমণৰ ভয়াবহতা সম্পৰ্কে অৱগত কৰায়। সরকারটির নির্দেশনা একটাই, সামাজিক দূরত্ব বজায় রাখার চেষ্টা করো আর এই মাস্কটা ব্যবহার করো। বাড়ির থেকে বেরোলে এই মাস্কটা ব্যবহার করো। আগে 500 টাকা জরিমানা আসলে একে ব্যবহার না করছে। এরা কিন্তু 1000 টাকা করছে সরকার, 1000 করছে। এটা করার কারণটা কি? যে মানুষ সাবধান হয় না, পুরো মানুষ সাবধান হয় না। এখন সাবধান না হওয়ার জন্য 1000 টাকা, এটার প্রশ্ন হচ্ছে 1000 টাকা জরিমানা করে তখন ভয় তখন করবে। এই সভাখন যে আপোনালোকে পাতিছে কি উদ্দেশ্যত পাতিছে? যোৱাকালি তামাহাট থানাৰ অচি ছাৰে আমাৰ গাঁওৰক্ষী বাহিনী সম্পাদকবিলাকক মাতিছিল, মাতি কৈ দিছিল, নিৰ্দেশনা দিছিল অহা ঈদ উজ জোহা উপলক্ষে 15 আগষ্ট আৰু কৰোনা সম্পৰ্কে আলোচনা কৰি ছেক্ৰেটাৰীবিলাকক দায়িত্ব অৰ্পণ কৰিছিল নিজে নিজে যায় এলেকাত কথাটো চাৰ্কুলেট দিবৰ কাৰণে। এই উদ্দেশ্যে আজি মই দফৰপুৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক শামছুল হক আজি এখন সোণাহাট বজাৰত এখন মিটিং পাতিলোঁ। ৰাইজক গোট হৈ গৈ কথাবিলাক ৰাইজৰ মাজত বুজাই দিলোঁ। আপোনালোকে ৰাইজক কি সজাগতামূলক ভাষণ দিলে? আমালোকে সজাগতা কৰিলোঁ যে আগন্তুক কুৰবানী কেনেকৈ কৰিব লাগে, কুৰবানী কৰিব পাৰিব, নিজৰ বাৰী বাৰী কুৰবানী কৰিব লাগিব আৰু ঈদ উজ জোহাৰ নামাজটো নিজৰ ঘৰে ঘৰে পঢ়িব লাগিব, এনেকৈ নিৰ্দেশনা জাৰি কৰিছে। সরকারটির নির্দেশনা একটাই, সামাজিক দূরত্ব বজায় রাখার চেষ্টা করো আর এই মাস্কটা ব্যবহার করো। বাড়ির থেকে বেরোলে এই মাস্কটা ব্যবহার করো। আগে 500 টাকা জরিমানা আসলে একে ব্যবহার না করছে। এরা কিন্তু 1000 টাকা করছে সরকার, 1000 করছে। এটা করার কারণটা কি? যে মানুষ সাবধান হয় না, পুরো মানুষ সাবধান হয় না। এখন সাবধান না হওয়ার জন্য 1000 টাকা, এটার প্ৰশ্ন হৈছে 1000 টাকা জরিমানা করে তখন ভয় তখন করবে। এয়া আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে ধুবুৰী জিলাৰ সোণাহাটত কৰোনাৰ গণসংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত সজাগতা সভা অনুষ্ঠিত হৈছে, যাতে আগন্তুক ঈদ উজ জোহা নামাজৰ দিনা যাতে জনসাধাৰণৰ সমাগম অধিককৈ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এক সজাগতামূলক সভা অনুষ্ঠিত কৰিছে। ইয়াৰ উপৰি কোৰবানীত যাতে তেওঁলোকে অসংযতভাৱে আৱৰ্জনা বস্তুবোৰ পেলাই নিদিয়ে আৰু ইয়াৰ ফলত যাতে কোনো সামাজিক সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সোণাহাটবাসী ৰাইজক সজাগতাৰ বাবে এক সজাগতামূলক সভা অনুষ্ঠিত কৰিছে। ইয়াৰ লগতে ৰাইজক গণসংক্ৰমণ ৰোধ কৰাৰ অৰ্থে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু মাস্ক পৰিধান কৰিবলৈ